গুড মৰ্ণিং ভিউৱাৰ্ছ আৰু আজি মই ভাবিলোঁ এটা ব্লগ বনাওঁ দেখিছে আঁঠুৱাৰ তলতে আছোঁ এতিয়ালৈকে মই শুয়ে উঠা নাই মানে শুই উঠিছোঁ কিন্তু এনে উঠি যোৱা নাই আঁঠুৱাৰ তলতে বুলি কওঁতে মানে ভণ্টিলে এখন এপ্লিকেশ্যন লিখি মেলি দিলোঁ তাই কিবা এটা এপ্লিকেশ্যন এখন দিব লগা আছিলে তাৰপিছত বহুত দিন মানে বনোৱা নাই ভিডিঅ' চিডিঅ' ভালকৈ মানে কি হয় ঘৰৰ পৰা আঁতৰি থাকিলে চবেই জানে আৰু মন চনবোৰ ইমান ভাল লাগি নাথাকে আৰু কিবা এটা মানে এনেকুৱা ধৰণৰ কিবা এটা ক্ৰিয়েটিভ কৰা মানে সেই যোনটো এনাৰ্জি এটা থাকে ন সেই এনাৰ্জিটো মানে ঘৰত বেছিকৈ থাকে মানে ইয়াত থকাত থাকি ঘৰত মানে এইটো কৰিম সেইটো কৰিম এনেই এটা প্লেনিং আৰু ভণ্টি মাহেঁতি মানে কণ্ট্ৰিবিউট কৰে তো ভাল লাগে আৰু তো ভাবিলোঁ আজি কিবা এটা বনাওঁ এনেই ব্লগ কিন্তু মোৰ ক্লাছ আছে আজি তো দিনটোত কি কৰিলোঁ কি কৰিম আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব শেষলৈকে দাদাক মোক লৈ যায় বুলি কোৱা দাদা জল্দি আহা আহিব আহানগৈ নাজানো বহুত দুখ লাগে দেই ঘৰ নোজানি যাব ডিচেম্বৰত ডিচেম্বৰত যাবা তুমি কি অঁ শনিবাৰ দেওবাৰ বন্ধ এক্সামটো যদি মই শনিবাৰ আগত হ'লে মই ধুনীয়াকৈ গুচি গ'লো নি কি হ'ল কেমেৰা অন দেখি গুচি গ'লাগে নেকি মেলি ল'লোঁ আৰু আপুনি মোক কমেণ্ট কৰি জনাই দিব ঠিক আছে মানে খোজকাঢ়ি লওঁ ব্যায়াম কৰি লওঁ তাৰপৰা গৰম পানী খাম মানে কথা কৈ আছোঁ কাৰণে ফেফাই গৈছোঁ মই এতিয়া কথা নকওঁ মোবাইলটো থৈ লওঁ ঠিক আছে আৰু ভিডিঅ'টো আপোনালোকে আগলৈ দিনটোত কি হয় চাই লওঁ আজিৰ দিনটোত কি কৰোঁ চব দেখাম তাৰমানে এভৰিথিং ঠিক আছে ভিডিঅ'টো গতিকে দীঘলীয়া হ'ব পাৰে গা চা ধুই পূৰা ইউনিভাৰ্চিটি যাবলৈ ৰেডি ক্লাছ বোলে এনেই ভাত খাই আছে ক্লাছ আছে 1টা বজাৰ পৰা এতিয়া 12টা বাজি গৈছে আৰু বেছি দেৰি নালাগে 10 মিনিট লাগে খোজকাঢ়ি যাওঁতে গতিকে আমি 10-20 মিনিট আগতে যাম আৰু তাৰপিছত এতিয়া সেইকাৰণে ওলাইছোঁ মানে জাষ্ট গা চা ধুই আৰু কুৰ্তিটো পিন্ধিছোঁ মুখত একো ঘঁহাই নাই এতিয়ালৈকে লিপষ্টিক একো ঘঁহাই নাই ঘঁহিব লাগিব ভাতটো খাই লওঁ বুলি ভাবিছোঁ ভাতটো বাঢ়িয়ে থৈছোঁ মুখৰ আগতে আছে ৰঙালাও আলু দাইল তাৰপিছত এইফালে আচাৰ আছে তেনেকৈ খাই দিম আৰু আপুনি ফ্ৰাইড ৰাইচ খালোঁ ইমান ভোক নাই তাৰমানে খাবলৈ যে ভাত
এনে হ'লেও মানে ভাত নাখালে ভাল নালাগে যে গৈ সেইকাৰণে ৰঙালাও ভাত তো আমি ইউনিভাৰ্চিটিলৈ যাওঁতে আকৌ ভিডিঅ' বনাম এতিয়া মই খাই মেলি ৰেডি হৈ লওঁ ওলাই মেলি মুখত কিবি ঘঁহি লওঁ আৰু মুখখন কিবা শুকান শুকান লাগিছে তাৰপিছত তোমালোকে চাই থাকক মাজৰ টাইমখিনি মানে অলপ কিতাপ পঢ়িলোঁ তাৰপিছত তেনেকৈ কিবি কৰোঁতে পটককৈ গুচিয়ে গ'ল টাইমটো ভাবিছিলোঁ মানে অকণমান 1টা বজাৰ পৰা আছে লাহে ধীৰে ওলাম কিন্তু মানে কেতিয়া সময়বোৰ গুচি যায় তাতে ঠাণ্ডা দিন যে ইমান জল্দি সময়বিলাক যায় নহয় বুজিয়ে নাপাওঁ তাৰমানে আপোনালোকে চাই থাকক শেষলৈকে আৰু মই কি গৈ আছোঁ পূৰা ইউনিভাৰ্চিটি এতিয়া আমাৰ ক্লাছ আছে 1:10 পৰা টাইম গৈ আছে 53 12:53 হৈছে 10:10 পৰা আমাৰ ক্লাছ আছে আমি এতিয়া গৈ আছোঁ পাই যামগৈ টাইমত বেছি দেৰি নাই আৰু 3 মিনিটমান খোজকাঢ়িলে আমি পাই যামগৈ আৰু চাই থাকক আৰু ক্লাছ কৰোঁতে অভিয়াছলি ব্লগ নবনাওঁ দেই আমি পাই গ'লোহি ক্লাছৰ পৰা আৰু এতিয়া যাওঁ মেগী বনাবলৈ ৰাস্তাত আহোঁতে কিবি চব্জি লৈ আহিছোঁ আৰু মানে কি ক'ম আৰু ৰুমত থাকিলে আৰু জানেই আৰু ৰশ্মি ইমান মোবাইল টিপিছা তো এতিয়া আমি মেগী বনাব যাম ধুনীয়াকৈ খাম যদি মেগী ভাল পায় কোনোবাই কমেণ্ট কৰি জনাই দিব আৰু চাই থাকিব আমি ধুনীয়াকৈ খাম চবেই ভাল পায় আমাৰ বাৰু ঘৰৰ মানুহবোৰে মোক মিছ কৰিছে নাই মোৰ যেন বেয়া মনত পৰিছে আৰু ঘৰলৈ দেই ঘৰৰ মানুহখিনি মিছ কৰিছা নাই মোক তোমাক কথা এটি সুধিব মই পাৰোঁনে ইতনি सी बात है मुझे तुमसे प्यार है मुझे तुमसे प्यार है এই ৰুমত থকা চবৰে একচুৱেলি জীৱনবিলাক প্ৰায় একেই মানে ভাত বনাই খাই আকৌ ক্লাছলৈ যোৱা ক্লাছৰ পৰা আহি আকৌ কিবা এটা বনাই খোৱা তাৰপিছত এনেকৈ ৰুমমেটৰ লগতে ধেমালি চেমালি মানে কেতিয়া সময়বোৰ গুচি যায় একো গমেই নাপাওঁ মানে বিশেষ কি কৰোঁ বুলি ক'লে মানে একো নাথাকে ক্লাছটোৱে মেইন তথাপি মানে এনেই আৰু মানে ঘৰত থাকিলে এইটো টাইমত ধৰা ওলাই গ'লোহেঁতেন খোজকাঢ়িবলৈ গ'লোহেঁতেন ইয়াত মানে সেইটো অকণমান কম হয়তো তো মানে মন যায় আকৌ ওলাই যাবলৈ তো এইফালে আমাৰ গৰম কেৰাহী গৰম হৈ গৈছে এইফালে আমাৰ ভাত নাচোঁ আমাৰ ৰেডি ফৰ কুক আৰু এয়া মই তাইক মই মানে ডিৰেকশ্যন দিম আৰু এইটো কৰা সেইটো কৰাকৈ চেফ কুক ময়ে আৰু একচুৱেলি মই মেগী বাদে বাকীবোৰ চব ধুনীয়া বনাওঁ মই মেগী নাখাওঁ কাৰণেহে মই মানে একচুৱেলি সঁচাকৈ মেগী নাখাওঁ দেই আজি মানে খাই দিছোঁ আৰু কথা নাই কোৱা মানে মেগী বেয়া পাওঁ মোৰ কাৰণে ইহঁতি মেগী নাখাই দিয়া মানে কি হ'ল এজনী গাড়ী খাবলৈ বেয়া লাগে সেইকাৰণে ভাবিলোঁ আজি খায়ে দিওঁ আৰু তো মানে সেইটো কাৰণে 2টা মেগী মানে এই ভাগৰ ৰেচিপিটো কেনেকুৱা হয় মেগী মই নাজানিছোঁ নতুন ৰেচিপি এয়া তেল বাকি দিয়া হৈছে ধাৰাষাৰে তেল বাকি দিছে এইবোৰ ৰত্নি অনা চব্জি ৰাতি ৰাতি সদায় বেঙেনা কবি পটল এইবিলাকেই আৰু এইবিলাক ফ্ৰাইড ৰাইচ বনি আছে হ'ব দে হৈছে কাটি বোলে তেতিয়া খুৱামেই এইফালে আপোনাৰ মছলা বাকি দিয়া আছে লাহে ধীৰে মেগী দি দিয়া হৈছে ইমানটোলৈকে দেখালোঁ ইডোখৰ একদম শেষতে দেখাম আৰু দেই খাব টাইমতে দেখাম আৰু নেকি পূৰা ৰেডি ওপৰত এইফালে অলপ আচাৰ মিঠা আচাৰ এইটো কি বোলে জলফাই আচাৰ এতিয়া মই ফাৰ্ষ্ট ব্ৰাইটটো ল'ম হা গৰম হৈ আছে নহয় মজা বনাইছা মজা এহেঁতকো দেখাই দিয়া সিহঁতি মোবাইলত ব্যস্ত কেনেকুৱা হৈছে ফিডবেকটো দিয়া আকৌ মজা একদম টেষ্ট খোৱাই নাই তাই পিনে চাৰলা এইফালে দেখিছে আৰু ভাৱনাই বনোৱা গৰম গৰম মেগী খাই আছোঁ টেষ্ট মজা হৈছে ইমানেই গৰম মানে ফুৱাবলগীয়া হৈ গৈছে গৰম আছে ভাত কিন্তু বহুত টেষ্ট লাগিছে মানে বহুত দিনৰ মূৰত খাইছোঁ মই মানে এনেকৈ ফাষ্টফুড বা এনেকুৱা ধৰণৰ বস্তুবিলাক মানে পেটৰ কাৰণে বেয়া বা স্বাস্থ্যৰ কাৰণে ইমান নাখাওঁ মানে সেইকাৰণে মানে বহুত দিন মই মেগী খোৱাই নাই মানে ঘৰত থাকোঁতে কেতিয়া লাষ্ট টাইম খাইছিলোঁ মোৰ মনত নাই তাৰমানে তো আজি বহুত দিনত খাই ভাল লাগিছে আপোনালোকেও চাগে মেগী খাই খুব ভাল পায় তো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টোৰ মাজতে মই আপোনালোকক জনাওঁ যে আজি মই ভিডিঅ'টো আচলতে
নৱেম্বৰ তাৰিখে মই শ্বুট কৰিছোঁ। গতিকে আজি হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ অসমৰ বিশিষ্ট কবি তথা সাহিত্যিক শৰণ তাঁতীদেৱৰ ইতিমধ্যে মৃত্যু হৈছে। তেখেতে ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে আৰু মই তেখেতৰ বিদেশী আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু তেখেতক শেষবাৰৰ কাৰণে শ্ৰদ্ধা জনাইছোঁ। তেখেত আমাৰ মাজত তেখেতৰ কবিতাৰ জৰিয়তে অমৰ হৈ থাকিব। আচলতে তেখেতৰ কবিতাবিলাক আপুনি পঢ়িছে নে নাই মই নাজানো, বাট যদি আপুনি পঢ়িছে আপোনাৰ মানে হাৰ্ট চুই যাব। মই কৈছোঁ মানে ইমান ধুনীয়া কবিতা, এটা সাধাৰণ বস্তুক তেখেতে মানে ইমান ধুনীয়াকৈ বিশ্লেষণ কৰে। আপুনি মানে কবিতা নে কি মানে বুজি নাপাব তাৰমানে, মানে ইমান ধুনীয়া। হয়তো তেখেতে কৈয়ে আছে যেন মানে তেনেকুৱা নিচিনা লাগে, মানে ইমান ধুনীয়া কবিতা। তেখেতৰ এখন কবিতা পঢ়িছিলে যিখনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কাইলৈ দিনটো আমাৰ হ'বনে মোৰ হ'ব বুলি আছিলে। কবিতাটো ইমান ধুনীয়া আছিলে। কেতিয়াবা পাৰিলে আবৃত্তি কৰি আপোনালোকক জনাম। কিবাকিবি কৰি গধূলিৰ পৰা টাইমবোৰ পাছ কৰি দিলোঁ, মানে মাজতে অলপ কিতাপ পঢ়িলোঁ, অকণমান শুলোঁ, ঘৰলৈও মনত পৰিছিলে আৰু ঘৰৰ লগতো কথা পাতিলোঁ। তো আমি মানে ভিডিঅ'টো আজি এণ্ড কৰি দিওঁ ইয়াতে আৰু। তো তেতিয়াহ'লে যদি চাই ভাল পালে ভিডিঅ'টো কৈ দিয়া কি কৰিব লাগে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু লগতে যিসকল নতুন হয় তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পাৰিলে মাজতে ভিডিঅ' বনাই পেলাই চেষ্টা কৰিম, কাৰণ মোৰ ক্লাছবোৰ থাকে আপোনালোকে জানেই। মই বৰ বেছি ইউটিউবত সময়ো দিব নোৱাৰোঁ। যিহেতু এতিয়া ৰাতি হৈছে, প্ৰায় 10:30মান বাজিছে। গতিকে সকলোকে শুভৰাত্ৰি আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। বাই বাই।